নমস্কাৰ, মই আজি উপস্থিত আছোঁ বৰনদী প্ৰগতি সংঘ পুথিভঁৰাল হালধাত। এতিয়া আমি পুথিভঁৰালৰ প্ৰেক্ষাগৃহৰ ভিতৰত যাব বিচাৰিছোঁ, তাত কিছু কথা জানিব পাৰিম। সহযোগ কৰিছিল আৰু তাৰ ফলতে প্ৰথমে পুথিভঁৰাল এখেত আছিল বংশীধৰ ডেকা প্ৰতিষ্ঠাপক সভাপতি আৰু আন এগৰাকী ডিম্বেশ্বৰ শইকীয়া, এখেতো এগৰাকী প্ৰতিষ্ঠাপক সদস্য আছিল। এয়া আছিল গোবিন্দ নাথ, এখেত এগৰাকী প্ৰাক্তন সভাপতি আৰু শিল্পী আছিল। সংঘৰ আন এগৰাকী কৰ্মী আৰু অভিনয় শিল্পী আছিল সুনন্দ নাথ। এয়া হৰকান্ত নাথ, এখেতো প্ৰয়াত হৈছে, প্ৰাক্তন সম্পাদক আছিল। আৰু লগতে সনত নাথ আছিল। সনত নাথৰ উপৰিও আন আছিল প্ৰতিষ্ঠাপক সদস্য কেশৱ নাথ, গোবিন্দ দাস, তেওঁলোকে প্ৰথম প্ৰতিষ্ঠাপক আছিল। আৰু ইয়াৰ পিছতে কেইবাগৰাকীও আমাৰ অনুষ্ঠানটো চলোৱাত লাগি গৈছিল। আমাৰ বৰনদী পুথিভঁৰালৰ লগতে আমাৰ বাপুজী পুথিভঁৰাল বুঢ়া পঞ্চায়ত কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এইটো ইয়াতে চলে। আমাৰ এই অঞ্চলটোত আমাৰ এই বৰনদী পুথিভঁৰালটো অতিকৈ আগবঢ়া পুথিভঁৰাল এটি আছিল। আৰু ইয়াত এইবিলাক পুৰণা কিতাপ, বহুতো মূল্যৱান পুৰণি কিতাপ আমাৰ মাজত আছে এতিয়াও। আমাৰ পুথিভঁৰালত এয়া ডক্টৰ ভূপেন হাজৰিকাকে আদি কৰি জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, দীপালী বাইদেউ, দীপালী বৰঠাকুৰ, আমাৰ এই গতিকে এখেতসকলকো আমি ইয়াত স্মৰণীয় কৰি ৰাখিছোঁ। আমাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহ ইয়াতে ইতিমধ্যে 60খনকৈ আমাৰ চকী আছে, চকীৰ ব্যৱস্থা কৰা হৈছে। আৰু আমি এইবিলাক আমি দান সূত্ৰেও পাইছোঁ কিছু। আৰু এইটো আমাৰ আচলতে বৰনদী প্ৰগতি সংঘ পুথিভঁৰাল মহিলা সমিতিৰ কাৰ্যালয় আৰু স্বচ্ছ সমিতিৰো গোটেইবিলাক সভা সমিতি আমাৰ ইয়াতে হয়, এই পৰিৱেশত, সুন্দৰ পৰিৱেশত। আৰু ইয়াত সকলোৱে সহযোগ কৰে। আমি একেটা কাৰ্যালয়তে, একেটা গৃহতে আমি এই গোটেইবিলাক ব্যৱস্থা ৰাখিছোঁ। সংঘকে আদি কৰি আমাৰ এতিয়া সংঘৰ অধীনত যি স্বচ্ছ অভিযান চলি আছে বা আদৰ্শ গাঁও অভিযান চলি আছে, এইবিলাকো আমি এই কাৰ্যালয়তে আলোচনা